ওয়েলকাম টু সাইদুল আখম। বন্ধুসকল, আপোনালোকে চাই আছে সাইদুল আখম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে গৌৰৱ গগৈয়ে। ৰাজীৱ ভৱনত সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পৰা ল'লে এই দায়িত্ব। সভাপতিৰ দায়িত্ব লৈ গৌৰৱ গগৈৰ মন্তব্য, নতুন ব্যক্তি হিচাপে আসনত বহিলেও আমাৰ আদৰ্শ চিন্তা পুৰণি। সংবিধানত উল্লেখ থকা অনুসৰি সমান চকুৰে সকলোকে সম অধিকাৰ আৰু ন্যায় প্ৰদান কৰা আমাৰ প্ৰধান কৰ্তব্য। ইফালে প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ মন্তব্য, যোৱা 5 মে'ত দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক দিল্লীলৈ মাতি নি এটা সংকেত দিছিল। তেতিয়াৰ পৰাই মই সভাপতি পদ গৌৰৱ গগৈক দিবলৈ আজিৰ দিনটোলৈ বাট চাই আছিলোঁ। ইফালে গৌৰৱ গগৈৰ সভাপতিৰ দায়িত্ব লোৱা সভাত সংখ্যালঘুক বিশেষ নিৰ্দেশনা দিলেই ভাইৰেল হ'ল কংগ্ৰেছৰ সম্পাদক মেঘনাথ চেত্ৰীৰ এটা হোৱাটছআপ বাৰ্তা। তেওঁ লিখিলে, সন্মুখৰ আসনত সংখ্যালঘুক নবহিবলৈ নিৰ্দেশ দিয়া হ'ল। মুছলমানসকলক টুপি নিপিন্ধিবলৈ নিৰ্দেশ দিয়াৰ লগতে কেমেৰাৰ সন্মুখত নাহিবলৈ নিৰ্দেশ দিয়া হ'ল। ইফালে বিধায়ক শ্বেৰমান আলীৰ বিস্ফোৰক মন্তব্য, শ্বেৰমান আলীয়ে কৈছে, দাড়ি টুপি টকা মানুহে বিজেপিত লানি নিচিঙাকৈ যোগদান কৰি আছে। কোন দেশত আমি আছোঁ? মুছলমানৰ ওপৰত আল্লাহৰ অভিশাপ পৰিছে। 100% মুছলমান টকা দায়িত্ব পঞ্চায়ত নিৰ্বাচনত বিজেপি কেনেকৈ জিকিলে? গৌৰৱ গগৈৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, এজন পাকিস্তানীক APCCৰ সভাপতিৰ দায়িত্ব দিছে, শুভেচ্ছা দিছোঁ। কিন্তু পাকিস্তান প্ৰেমী এজন মানুহৰ তলত কোন থাকিব? অসম চৰকাৰৰ বিদেশী বিতৰণৰ বিৰুদ্ধে দাখিল কৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চ ন্যায়ালয়ৰ। আবেদনকাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। জনতাৰ প্ৰতিবাদ গুৰুত্বহীন, নিশাই কাটি পেলোৱা হ'ল ৰবীন্দ্ৰ ভৱনৰ দীঘলী পুখুৰীৰ বহু গছ। নিৰ্মীয়মান উৰণি সেতুৰ বাবে কটা হ'ল এই গছবোৰ। কন্যাদৰাত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন। গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে ITৰকে অসম চৰকাৰক দিব সমাধানৰ প্ৰকল্প। নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ পৰা যোৰহাট খানাপাৰাৰ 3 মাহৰ ছেটেলাইট ছবি সংগ্ৰহ কৰিব ৰাজ্য চৰকাৰে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফোনযোগে অসমৰ বানৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এক্স হেণ্ডেলত এই কথা শুধৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কানাডাত অনুষ্ঠিত হ'বলগীয়া G7ৰ বৈঠকত উপস্থিত নাথাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 6 বছৰত প্ৰথমবাৰলৈ G7 বৈঠকত উপস্থিত নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। CNN নিউজ 18ৰ বাতৰি মতে এই বৈঠকলৈ আমন্ত্ৰিত নহ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। চলিত সপ্তাহত বৈঠকত বহাৰ সম্ভাৱনা ডনাল্ড ট্ৰাম্প আৰু জি জিনপিং। আমেৰিকা আৰু চীনৰ ৰাষ্ট্ৰপতিৰ বৈঠকৰ কথা সদৰি হোৱাইট হাউচৰ প্ৰেছ সচিব কৰ্ণিল লিভিটৰ। আৰম্ভ হ'ল অযোধ্যাৰ ৰাম মন্দিৰৰ দ্বিতীয় প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ। 5 জুনলৈকে চলিব লগা সমৰসৰ ৰামক ৰজা হিচাপে প্ৰতিষ্ঠা কৰা হ'ব। ৰাম মন্দিৰৰ প্ৰথম মহলাত থাকিব ৰজা ৰামৰ দৰবাৰ। 2024 চনৰ 22 জানুৱাৰীত ভগৱান ৰামক শিশুৰাম হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইফালে অহা 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ নাম অম্বুবাচী মহাযোগ হিচাপে নামাকৰণ। মেলাৰ বাবে 4,55 লাখ টকাৰ বাজেট অনুমোদন চৰকাৰৰ। পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ঘোষণা। অম্বুবাচী মেলাত ভক্তসকলক জোতা চেণ্ডেল নিপিন্ধিবলৈ আহ্বান, কেৱল মোজা পিন্ধি আহিবলৈ অনুৰোধ জনালে মন্ত্ৰী ৰঞ্জিত দাসে। ইফালে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ ৰমেন চন্দ্ৰ বৰঠাকুৰৰ। দলৰ তত্ত্বাৱধায়ক মলয় ঘটকলৈ পদত্যাগ পত্ৰ প্ৰেৰণ। আজি IPL 2025ৰ ফাইনেল। সন্মুখ সমৰকত মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ বেংগালোৰ আৰু পাঞ্জাৱ কিংছ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7:30 অনুষ্ঠিত হ'ব এই মেচখন। অহা 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ ICC মহিলা বিশ্বকাপ 2025 অনুষ্ঠিত হ'ব। গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামতো অনুষ্ঠিত হ'ব মহিলাৰ বিশ্বকাপৰ মেচ। 29 অক্টোবৰত বৰ্ষাপাৰাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰথমখন ছেমিফাইনেল মেচ। কিন্তু পাকিস্তানে খেলিবলগীয়া সকলো মেচ অনুষ্ঠিত হ'ব শ্ৰীলংকাৰ কলম্বোত। দক্ষিণ আফ্ৰিকাৰ উইকেট কিপাৰ বেটছমেন হেনৰি ক্লাছনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা। T20 মেচত অগ্ৰাধিকাৰ দিব খেলুৱৈগৰাকীয়ে। 2024 চনৰ জানুৱাৰীত টেষ্টৰ পৰা অৱসৰ লৈছিল ক্লাছনে। ছিকিমত ভূমিস্খলনত খহিল সেনাৰ শিবিৰ। 3 গৰাকী সেনাৰ জোৱান নিহত, সন্ধানহীন 6 গৰাকী সেনা জোৱান।
তেন্তে আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।